নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ GRC অফিচ হেল্পলৈ। চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। 200 টকাতে লাভ কৰিব লাইচেন্স। হয়, ঠিকেই শুনিছে, 200 টকাতে লাভ কৰিব ড্ৰাইভিং লাইচেন্স। ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ এতিয়াও ভাৰতৰ বহু মানুহে চলাই আছে গাড়ী। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি মোদী চৰকাৰে সেইসকলৰ বাবে লৈ আহিছে সুখবৰ। পূৰ্বতে যিসকল লোকে ড্ৰাইভিং লাইচেন্স বনোৱাৰ নামত হাৰাশাস্তি ভোগ কৰি আছিল, সেই লোকসকলৰ বাবে এতিয়া লাইচেন্স বনোৱাৰ প্ৰক্ৰিয়া সহজ হৈ পৰিব। যদি কোনোবাই বিচাৰে তেন্তে এতিয়াৰে পৰা ঘৰত বহি মাত্ৰ 200 টকাতে বনাব পাৰিব লাইচেন্স। কেনেদৰে কৰিব আবেদন? ঘৰতে বহি লাইচেন্স পাবলৈ হ'লে প্ৰথমে আপুনি পৰিবহণ বিভাগৰ ৱেবছাইট পৰিবহণ.gov.in লগইন কৰিব লাগিব। ইয়াৰ পিছত আপুনি ড্ৰাইভিং লাইচেন্স অনলাইনত আবেদন অপশ্যনত গৈ ফৰ্মখন লাভ কৰিব। ইয়াৰ পিছত আপুনি আপোনাৰ সকলো তথ্যপাতিৰ সৈতে ফৰ্মখন পূৰণ কৰক। ফৰ্মখনৰ পূৰণ কৰোঁতে এটা কথা মনত ৰাখিব, আপোনাৰ কোনো তথ্য যাতে ভুল নহয়। তদুপৰি ফৰ্ম পূৰণৰ সময়ত আপোনাৰ সৈতে আধাৰ কাৰ্ড থকাটো প্ৰয়োজনীয়। এইখিনি হোৱাৰ পাছত আপুনি অনলাইন যোগে 200 টকাৰ পে'মেণ্ট কৰিব লাগিব। ইয়াৰ পিছতে আপোনাৰ মোবাইলত RTOৰ তৰফৰ পৰা এটা নিশ্চিতকৰণ বাৰ্তা কনফাৰ্মেশ্যন মেছেজ আহিব। তদুপৰি কোনদিনা ড্ৰাইভিং টেষ্ট হ'ব সেই বিষয়েও আপোনাক মেছেজ যোগে জনাব। আনহাতে ড্ৰাইভিং টেষ্ট দি অহাৰ 15 দিনৰ ভিতৰত আপুনি আপোনাৰ ঠিকনাত লাভ কৰিব লাইচেন্স। নাবালকসকলেও লাভ কৰিব লাইচেন্স। ড্ৰাইভিং লাইচেন্স নোহোৱা 16 বছৰীয়া লোকসকলেও এতিয়াৰ পৰা ইলেক্ট্ৰনিক বাইক চলোৱাৰ বাবে লাইচেন্স লাভ কৰিব। ইয়াৰ উপৰি অশিক্ষিত লোকসকলেও পাব গাড়ী চলোৱা অনুজ্ঞাপত্ৰ। উল্লেখযোগ্য যে 1989 চনৰ কেন্দ্ৰীয় মটৰ পৰিবহণ নিয়মৰ 8 নম্বৰ নিয়ম মতে লাইচেন্সৰ বাবে কমেও 8মান শ্ৰেণী উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয় আছিল। কিন্তু শেহতীয়াকৈ পথ পৰিবহণ মন্ত্ৰালয়ে এই নিয়ম উঠাই দিছে।